নমস্কাৰ ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি অলপ মানে ৰেডি হৈ থকা টাইমতে ভিডিঅ'টো অন কৰিছোঁ, মানে আইনাখন লৈ বুলি। আজি হৈছে আমাৰ কলেজৰ ফেয়াৰৱেল, আৰু সেইটো কাৰণে ওলাইছোঁ। আৰু আমি দুজনী এতিয়া তাইৰো আজি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে মানে ফেয়াৰৱেল। ভুলবশতঃ এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্টে মানে প্ৰিন্সিপাল ছাৰে ন'টিচ নিদিয়াৰ আগতে সেইটো তেওঁলোকে মানে কৰিলে। বাকী গোটেইকেইটা ডিপাৰ্টমেণ্টৰ আজি ফেয়াৰৱেল, আৰু 3টা বছৰ কেতিয়া কেনেকৈ পাৰ হৈ গ'ল একেবাৰে গম নাপালোঁ। বেয়াও লাগি আছে মনটো। তো ওলাইছোঁ, চাই থাকিব ভিডিঅ'টো, কি হয় কি নহয়। মোক কথা কৈ থাকিলে চকুকেইটা জলজলীয়া হৈ যাব, সেইকাৰণে বেছি নকওঁ আৰু। ৰাইজ মোৰ মানে মই ওলাই মেলি ৰেডি, এতিয়া যাব ওলাইছোঁ মানে কি, চবে ফোন কৰি আছে, আহিছেনে। কালিলৈকে ক্লাছ গৈ আছিলোঁ, কালিলৈকে ক্লাছ কৰিছোঁ, কিন্তু আজি মানে এনেকুৱা ফিল হৈছে কি আলহী। এতিয়া এনেইতো আমি এনেকৈ আলোচনা কৰি যোৱাটো নহয়গৈ ন, আৰু এতিয়া মানে ফোন আহিছেতো মানে এনেকুৱা টাইপ আৰু, ওলাইছে যদি মই ওলাম লাইক দিছ। সিহঁতকে এদিন ফ্ৰেছাৰ্ছ দিছিলোঁ, আৰু এতিয়া সিহঁতে আমাক ফেয়াৰৱেল দিব। বহুত দুখ লাগিছে ৰাইজ মোক। আৰু এতিয়া মই ওলাই মেলি ৰেডি, এযোৰ কাপোৰ পিন্ধিছোঁ মা ভাগৰ। মানে কাপোৰৰ কাহিনী এটা কি হৈছে, মই বেলেগ এযোৰ কাপোৰ লৈ আহিছিলোঁ। মায়ে মোক ক'লে কি, তই কাপোৰযোৰৰ জুলুমকেইটা যে সেইকেইটা গুঠি ল'বি। তো মই লৈ আহিছিলোঁ, হ'ব ঠিক আছে। আনিকৈ সূতাও কিনি আনিলোঁ। তাৰপিছত মই সূতাৰ য'ত ভাঙিব নোৱাৰিলোঁ, সেইকাৰণে থৈ দিলোঁ। তাৰপিছত এযোৰ জুনিয়ৰ এজনীৰ কাৰণে আনিছিলোঁ, তাইক কৈছিলে আনি দিবৰ কাৰণে। তো তাই মানে হোষ্টেল ফ্ৰেছাৰ্ছত পিন্ধিম গৈছে, আৰু সেইকাৰণে মই বোলো আজি এইযোৰকে পিন্ধি লওঁ। আৰু এতিয়াতো উপায় নাই, ভাগ্য ভাল আনিছিলোঁ বুলি, নহ'লে এইটো মোৰ হাহাকাৰ লাগি গ'ল হয়। আৰু এতিয়া ওলাই মেলি কলেজত লগ পাই আছোঁ, চাই থাকিব। আমি এতিয়া গৈ আছোঁ, ইফালে স্মিতা বা PGৰ হেৰি হ'ব ফেয়াৰৱেল, ইফালে এইটো হিষ্ট্ৰী ফেয়াৰৱেল, হিন্দী ফেয়াৰৱেল, চব ফেয়াৰৱেল লগ লাগিছে। এতিয়া আমাৰ লগৰ কেইজনী আহিছে, তো লগ হওঁ, চাই থাকিব। আৰু ভিডিঅ' নবনাবও পাৰোঁ, আপোনালোকে মোৰ কাহিনীবিলাকতো গম পায় ন, সেইকাৰণে চাই থাকিব আৰু কি দেখাওঁ। ইফালে লোকে আজি একদম ফটো উঠি ভিনদেউক চেণ্ড কৰি ৰেডি কৰিলানে? ৱাহ, মানুহ ৰেডি, মানুহ চব ষ্টাইল কৰি আহিছে। তই বাইদেউ জয়শ্ৰী কি ৱাও ডুম্পা, বাপৰে কি হৈছে তোমাৰ হেৰিটো কৈ দিয়া, অলপ অনুভৱত কি চুপচাপ ৰাইজ। মই অনুভৱটো সুধিছিলোঁ, আৰু আমাৰ মইনা কান্দি দিলে। सरल बात नहीं है कहीं, आप जैसा बराबर नहीं है कहीं, आप जैसा इफाले घूर इफाले घूर।
মোৰ শিক্ষাগুৰুসকল লগতে মোৰ অনুজ আৰু মোৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমে মোৰ অনুজসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজিৰ এই বিশেষ দিনটো তোমালোকে আৰু বিশেষ কৰি তোলাৰ কাৰণে প্ৰথম যেতিয়া এখন কলেজত আহিছিলোঁ কাকোকে চিনি পোৱা নাছিলোঁ প্ৰথম কলিকা আৰু মই আহিছিলোঁ আৰু সঁচা কথা ক'ব গ'লে মই যেতিয়া স্কুলত পঢ়িছিলোঁ মোৰ যিখিনি লগৰ আছিল গোটেইখিনি মানে কম্পিটিশ্যন কৰোঁতে মোৰ স্কুল লাইফটো তেনেকৈ খতম হৈ গ'ল আৰু চব যাৰ কাৰণে মোৰ তেনেকুৱা স্কুল লাইফটো মোৰ ফ্ৰেণ্ডশ্বিপ মই তেনেকৈ নাপাই নাই আৰু তাৰপিছত যেতিয়া হাই ছেকেণ্ডেৰী পালোঁ তাতো ভাল লাগিলে বহুত বৰ্তমান ভালেকে কলেজত ইমানখিনি চিলেবাছ আৰু এনেকুৱা হ'লে আমাৰ আৰু মানে কাৰো অলপো শিক্ষা নাই কোনোবা যদি দুজনৰ বেছি পাইছে মোতকৈ কান্দিলে হাঁহিব কান্দিব চুৰু কৰ না নহয় আৰু নেকি এবাৰ পলাইছে তোমাৰ যাম যাম Rock, paper, scissors, shoot. Rock, paper, scissors, shoot. ৰাইজ যাওঁতে কেনেকুৱা হৈ গৈছিলোঁ আৰু আহোঁতে কেনেকুৱা হৈ আহিছোঁ চাওক আমাৰ একদম খুজাইছে কিনে পিপৰ এটা হেৰি হৈছিল আমাৰ গোটেইবিলাকো পূৰা ফটো চটো উঠিলোঁ লগতে গিফ্ট চব লৈকে এতিয়া আমি হোষ্টেললৈ বুলি গৈ আছোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই 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 ক'ব নোৱাৰোঁ চাওক টুপি মুপি চব আছে কেনেকৈ চাই